পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ কমিউনিটি কেডাৰসকলক আজি ৬৬৭০খন স্কুটি আনুষ্ঠানিকভাৱে বিতৰণ কৰাৰ কাম আমি আৰম্ভ কৰিম। আজি আমি ইয়াতে গুৱাহাটী মহানগৰীৰ আশে-পাশে থকা জিলাসমূহৰ পৰা প্ৰতীকী ৰূপত সখী বাইদেউসকলক যদিও আমি ইয়াতে নিমন্ত্ৰণ কৰিছোঁ, কিন্তু আজিৰ পৰাই এই স্কুটিসমূহ সমগ্ৰ অসমতে বিতৰণৰ কাম আৰম্ভ হ'ব। কৃষি সখী অসমত ১৪৬২ গৰাকী আছে, তেওঁলোকে এই স্কুটি পাব। পশু সখী ১৪৩৮ গৰাকী বাইদেউ আছে, তেখেতসকলে এই স্কুটি পাব। বেংক সখী ২৩২৫ গৰাকী আছে, তেওঁলোকে এই স্কুটি পাব। হাউচ মাষ্টাৰ বুক কিপাৰ ৬১২ গৰাকী আছে, ইণ্টাৰনেট মেণ্টৰ ৪৫ গৰাকী আছে। আৰু যোৱাবাৰ আমি স্কুটি দিওঁতে জীৱিকা সখী কিছু বাইদেৱে স্কুটি নোপোৱাকৈ ৰৈ গৈছিল, তেওঁলোককো এইবাৰ আমি স্কুটি প্ৰদান কৰিম। আৰু ৫০০ বীমা সখী বাইদেউকো আজি আমি স্কুটি প্ৰদান কৰিম, অৰ্থাৎ ৬৬৭০ গৰাকী। আৰু আগতে যোৱা বিত্তীয় বৰ্ষত নিৰ্বাচনৰ আগতে আমি দিছিলোঁ ৪৪২০, অৰ্থাৎ আমাৰ ৮ গৰাকী যি সখী বাইদেউ ইয়াত কাম কৰে, সকলোৰে হাতত এতিয়া আমাৰ একোখনকৈ স্কুটি আমি পাম বা আমি পাব গৈ আছোঁ। স্কুটি পোৱাৰ পিছত কি আমাৰ লাভ হৈছে সেই বিষয়ে আমি ভিডিঅ' ছবিখন দেখিছোঁ, আৰু তাত আগতে পোৱা জীৱিকা সখী বাইদেউসকলে কি ধৰণে নিজৰ মনৰ ভাৱ ব্যক্ত কৰিছে সেই কথাও আমি সকলোৱে শুনিছোঁ। যোৱা কেইদিনমান আগতে যেতিয়া আমাৰ হৰ ঘৰ তিৰংগা কাৰ্যসূচী হৈছিল, আমাৰ সখী বাইদেউসকলে স্কুটি চলাই প্ৰচেছন কৰা সেইটো বহুত টিভিত ওলাইছিল আৰু সকলোৱে ভাল পাইছিলে। আৰু মই ভাবোঁ যে আজিৰ পিছত আমাৰ বেংক সখী, পশু সখী, বীমা সখী সকলো বাইদেৱে ভাল কৰি অহাবাৰ ২৬ জানুৱাৰীৰ আগত আপোনালোকেও স্কুটি চলাব পাৰিব।